এসোপা ফ্ৰিজৰ পানীতকেও দেখোন ঠাণ্ডা। এই মণি মণি কি হল হা কিয় ইমান টেটু ফালি আছে? এসোপা কি? চাহ। এয়া চাহ চাহ চাহেইটো ফ্ৰিজৰ পানীতকৈও ঠাণ্ডা। অৰি খালে খাব নেখালে নাই, এনেকে চেপ চেপাই নাথাকিব কিন্তু। কি হ'ল আজি পুৱাই পুৱাই পত্নীৰ হাতত অপমানিত যে? কি বাৰনো আজি? ৰহ মই ড্ৰেছযোৰ পিন্ধি লৈ জেৰা কৰি আছো। মই সেই তাকে কওঁ বুলি ভাবিছো দেই। তুমি ভিতৰত মোক কি ক'লা চেপচেপাই নাথাকিব বুলি? কৈছো। তুমি স্বামী দেৱতাক এইটো ব্যৱহাৰ কৰিছা? ৰাতিপুৱাই উনজনী ঘৈণীয়েকে গিৰিয়েকক ঠাণ্ডা চাহ খুৱায়। অৰি গৰম চাহ খাবলৈ হলে সেই সোনকালে খোৱাৰ পৰা উঠিব লাগিব। তাৰমানে এতিয়া মই চাহ কাপ খাবলৈ সোনকালে উঠি কাপ ধৰি খাপ পিটি থাকিব লাগিব। 10টো মত থাকিব লাগিব। কৰিবা ব্যৱহাৰ দেখিলে কেনেকে উচাত মাৰি গুচি গ'ল। গাঁৱলৈ গৈ কোনোবা পুৰণা মানুহ লগ পাই আহিছে হ'বলা। ভণ্টিৰ তেনেকুৱা স্বভাৱ নাই দেই, কমচে কম তোমাতকে স্বভাৱ ভাল। আমাৰো নাই। গিৰিয়েক ঘৈণীয়েকৰ এই কাজিয়াবিলাকৰ মাজতে মৰম বিলাক থাকে। সেইকাৰণে এইটো মোৰো বিয়াখন পাতিবলৈ ইচ্ছা যায়। মানুহজনী দুদিন নাইকিয়া হৈছিলোহে, গোটেই ঘৰ গৰু গোহালি কৰি পেলালে মানে। তুমি উচাত মাৰি গুচি আহিলা যে? নাহি কি কৰিব লাগে? আপোনাৰ লগত কাজিয়া কৰি থাকিব লাগে নেকি? বিষয় কাজিয়া কৰা নহয়, বিষয় হৈছে বাহি মুখতে গিৰিয়েকক অপমান কৰা। অৰি মই মানে আপোনাৰ ভৰিত দীঘল দি পৰি থাকিব লাগিছিল। লাগিব 10টোৰ মত লাগি। অৰা আগৰজনক লগ পালানে নাই গাঁৱত? কাক? কিয় ছুভিয়েট ৰুছিয়াখন আনি যে বহী কিতাপত কভাৰ লগাই দিছিল, লেবেল লগাই দিছিল যে, মুকুল বাবদা পালা? খাটনিয়াৰ ডিউটিলৈ নাযায়? যাওঁ ছাৰ। কাজিয়া কৰি আছে মোৰ লগত। এজনী কি হৈছে খাটনিয়াৰ? না লাজ পাইছে কবলে। চাওকচোন ছাৰ, একাপ চাহৰ কাৰণে ৰাতিপুৱাৰ পৰা মোৰ লগত তৰ্ক কৰি আছে। ভিতৰলৈ যাওঁচোন, ভিতৰলৈ কিয় যাম? চাহৰ কাৰণে আপুনি কাজিয়া কৰিছে খাটনিয়াৰ? চিচ, বৰ লাজৰ কথা দেই। মই লাজ পাইছো ছাৰ। মানুহৰ দিনটোৰ শুভাৰম্ভ যদি একাপ ঠাণ্ডা চাহেৰে হয়, মাথাটো গৰম নহ'ব জানো? সেইকাৰণে কাজিয়া কৰিব লাগে। চাহ কৰং নাই কৰা মই। মোৰ ভাৱমূৰ্তিত কালিমা খনাৰ ষড়যন্ত্ৰ কৰিছে তাই। ঠগহে, এনে একেবাৰে পলিটিকেল লিডাৰটো দেখা নাই। তেওঁৰ একে ভাৱমূৰ্তিত মই কালিমা খানিমগে। ছাৰ আহিব। কিয় কৰি থাকে এইবিলাক আপুনি? মৰম। এয়া মৰম? আপুনি বিয়াখন পাতকচোন, তেতিয়া গম পাব। য'ত ত'ত যেতিয়া তেতিয়া মৰম জাগি যায়। সোনকালে ডিউটিলৈ আহক। মানুহটোক বিয়াৰ কথা ক'লে কিয় ফালৰি কাটে? তলে তলে আকৌ আজৰি হৈ থকা নাইতো। মনি তোমাৰ নাম নেহা আছে? মোৰ নাম মোহন আছে। মই দুটাই ধুনীয়া মিলিছে। তুমি এটা বেয়া কাম কৰিছা। কি কৰিলো? তুমি যে কালি আহিছা ইয়াতে সোমাই আছা, মোৰ লগতো চিনাকিও নহৈছা। এই নৱা মই যে ধুনীয়া মিলিছে, সেইকাৰণে মই তোমাক ক্ষমা কৰি দিছো। হয় নেকি? আহি থাকা। ক'লে নি আছা বাৰু মোক তুমি? এই গা ধুবলৈ জেগাত মই ক'ত গা ধুম বাৰু? জেগা আছেতো। পিছত যদি গা ঘুনাই মোক কিন্তু গা ঘঁহি দিবলৈ দিব নোৱাৰিছে। মানে হেৰাই যাব, কোনে লৈ যাব। ইয়াত কিন্তু বহুত ডেঞ্জাৰাছ মানুহ আছে, চুৰ কৰিলৈ গুচি গৈছে। কি হল? এতিয়া সময় নাছে, এজনী গাটো ধুৱাই আনিব পাইছো। তাক টানি টানি গা ধুৱাবলৈ নিছ? বোলা আমা, বোলা। তুমি এজন আজি আৰক্ষী বিষয়াক অপমান কৰিছা, যি তোমাৰ স্বামী। হ'ব, একো অপমান কৰা নাই। তুমি মোৰ লগত বাহিৰলৈ ওলাই গলে গম পাবা এই হাবিলদাৰৰ ফিল কি। হ'ব প্ৰভু, হ'ব, মোৰ ভুল হ'ল। চৰি। কি চৰি মাৰিবলৈ? এতিয়া যেনেকে মাৰি চৰি ক'লে লাভ নাই, তেনেকে তুমিও ঠাণ্ডা চাহ খুৱাই এতিয়া চৰি কৈ লাভ নাই। যি কয় কৰি থাকক, যাওক। বেলেগ ছোৱালী বিয়া পাতিম দৰকাৰ পৰিলে। কোন আহিব ইয়ালে? আমালে বহুত আহিব, গাড়ী গুৰা থকা মানুহ। আগ চিটত বহুৱাই লম, মেৰা মন দলে দলে তোমাকে গাড়ীয়ে মানুহে কোন আহে জ্বলাই দিম বাপেকে।
মই কৈছে এইটো বাল্টি ইয়াত পানী আছে গা ধুই ধুই এনজয় কৰা কম দিছে ইছাত ইয়াত মই গা ধুম ধুনীয়া চাফা পানী আছে গা ধুব পাৰিছা এই মুকলিত সূৰ্য গৰম ঠাণ্ডা পানী দুইটা মিলি পেলাই কি মস্তি লাগিছে ঐ মূৰ্খ মানুহ আহিব ইয়াত মানুহ মই কৈছো কোনো নাহিছে তুমি গা ধোৱা মই এইখিনিতে বহি আছো মই গা ধুম তুমি ৰখি থাকিবা মই গা ধুলেতো কমল সদায় বহি থাকে মই ফুট এইটো কথাত আকৌ মাকৰ ফুটটো কোপাইছে